নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মমছ ব্লগ। আশা কৰোঁ আপোনাৰ সকলোৰে ভাল, লগতে মোৰো ভাল। আজি ৰাতিপুৱাই উঠি পৰিৱেশটো দেখুৱালোঁ আপোনালোকক। চাওকচোন, ইমান ভাল লাগি আছে পৰিৱেশটো আজি। মনোমোহা পৰিৱেশ, আকাশখনো চাওক না, ইমান ধুনীয়া ফৰকাল হৈ আছে। দেখি খুবেই ভাল লাগিছে মনটো। আৰু এয়া এনেদৰে ৰাতিপুৱাৰ পৰা দিনটোৰ কাম আৰম্ভ কৰি দিলোঁ। আৰু এয়া ৰাতিপুৱাই চুনু স্কুললৈ বুলি ওলালে দেউতাকৰ লগত। আজি ময়ো ওলালোঁ তাইৰ লগত, তাইক থৈ আহোঁ বোলো। আৰু এনেদৰে আমি তাইক স্কুললৈ থৈ আহিলোঁ। আহোঁতে বজাৰত সোমালোঁ। এনেদৰে মাছ বজাৰত সোমালোঁ, মাছ অলপো ল'লোঁ, লগতে অলপ চিকেনো ল'লোঁ। আৰু আনফালে এনেদৰে অলপ পাচলি বজাৰো কৰি ল'লোঁ। তাৰপিছতেই ঘৰলৈ আহি মই ব্ৰেকফাষ্টৰ বাবে এনেদৰে ভেন্দিকে ভাজিলোঁ, লগতে ৰুটি কেইখনমানো বনাই ল'লোঁ। আমি দুজনেই, গতিকে এনেদৰে বনাই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ আমি। তাৰপিছতেই দুপৰীয়াৰ বাবে এনেদৰে মাছ পুৰি ল'লোঁ। আৰু ইয়াৰ হাজবেণ্ডে পুৰি আছে দেই মাছ। আৰু এনেদৰে মাছ পুৰা, মাংস পুৰা এইবোৰ মিষ্টাৰেই কৰে। মই ইমান ভালদৰে নাজানো, গতিকে মিষ্টাৰে খুব সোৱাদ লগাকৈ বনাবলৈ পাৰে, গতিকে তেখেতেই বনায়। আৰু ইয়াত পিঁয়াজ, জলকীয়া, গৰৈ মাছ পুৰি ল'লোঁ। আৰু লগতে বাঁহৰ গাজা টেঙা বুলি কয় যোনটো, সেইটোকে লৈ এনেকৈ ভালদৰে পিটিকা কৰি আছে। আৰু এনেদৰে পিটিকা কৰি খাবলৈ খুবেই সোৱাদ লগা হয়। আৰু মই বিশেষকৈ খুবেই ভাল পাওঁ, আৰু আমাৰ চুনুৱেও ভাল পায়, আৰু লগতে মিষ্টাৰেও ভাল পায়। গতিকে আমি এনেদৰে মাজে সময়ে খায়েই থাকোঁ। আৰু এনেদৰে মাছ পিটিকা হৈ গ'ল আমাৰ, গৰৈ মাছ পিটিকা। এয়া চাওকচোন কেনেকুৱা হৈছে, কমেণ্ট কৰি জনাব। আৰু আনফালে মই দালি বনাই ল'লোঁ। দালিতে ঔটেঙা দিছিলোঁ, আৰু এয়া ঔটেঙা দিয়া দালি, লগতে চিকেন ফ্ৰাই কৰিলোঁ আজি। এয়া চাওক, চিকেন ড্ৰাই ফ্ৰাই। বিশেষ মছলা খাবলৈ মন নাছিলে, গতিকে এনেদৰে চিকেন ড্ৰাই ফ্ৰাই কৰি ল'লোঁ। আৰু দুপৰীয়াৰ সাজ এনেদৰে আমি বাঢ়ি ল'লোঁ, চিকেন ড্ৰাই ফ্ৰাই, লগতে ঔটেঙা দিয়া দালি। আৰু এনেদৰে দুপৰীয়াৰ সাজ আমি খালোঁ। আৰু আনফালে গৰৈ মাছৰ পিটিকাখিনিও লৈ ল'লোঁ। দুপৰীয়াৰ সাজ খুবেই তৃপ্তিৰে খালোঁ আমি। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব, লগতে লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, অন্য এটি ভিডিঅ'ত আকৌ লগ পাম।